গাইজ পুনৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম বিভাজ্যতা নিয়মৰ ওপৰত। বিভাজ্যতা মানে কি? আমি কটাকটি কৰোঁতে মানে কিছুমান সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়। কোনটো সংখ্যাক বাৰ যায় বা কোনটো সংখ্যাক কাক কাটিব লাগিব সেইটো আমি নাজানো। কিছুমান নিয়ম আছে, সেই নিয়মবোৰ ফ'ল' কৰিলে আমি সহজতে কটাকটিখিনি কৰিব পাৰিম। ঠিক তেনেহ'লে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমটো হ'ল 2ৰে বিভাজ্য সংখ্যা। 2ৰে কাক বিভাজ্য হয় আমি দেখিলেই গম পাব লাগিব যে কোন এটা সংখ্যা এইটো কি কোন সংখ্যা বিভাজ্য হ'ব বা 2ৰে কেনেকৈ বিভাজ্য হয়। চাওঁ নিয়মবোৰ চাওঁ এতিয়া। যদি কোনো সংখ্যাৰ এককৰ ঘৰৰ অংকটো 0, 2, 4, 6, 8 হয়, তেনেহ'লে গোটেই সংখ্যাটো 2ৰে বিভাজ্য হয়। যেনে 0 একৰ ঘৰত 0 আছে, গতিকে সংখ্যা 2ৰে বিভাজ্য হ'ব। 32 একৰ ঘৰত 2 আছে, গতিকে 2ৰে যাব। 64 একৰ ঘৰত 4 আছে, তেতিয়াও যাব। 76 ইয়াত একৰ ঘৰত কি আছে 6 আছে, মানে জুৰীয়া সংখ্যা থাকিব লাগিব। 0 থাকিলেও হ'ব, একৰ ঘৰত জুৰীয়া সংখ্যা থাকিলেও হ'ব, তেতিয়া মানে কি হয় 2ৰে বিভাজ্য হয় ইত্যাদি। এতিয়া যদি আমাক বহুত ডাঙৰ সংখ্যা দিয়ে, ছাপ'জ 200,678 এই সংখ্যাটো যদি দিয়ে, আমাক যদি সোধে এইটো 2ৰে বিভাজ্য হ'ব নাই, আমি ক'ব পাৰিব যে এইটো যে হ'ব। কিয় হ'ব? ইয়াৰ একৰ ঘৰত কি আছে 8 আছে, 8টো হ'ল যুগ্ম সংখ্যা, গতিকে সংখ্যাটো 2ৰে বিভাজ্য হ'ব। এইবাৰ আহিলোঁ 3ৰে বিভাজ্যৰ ক্ষেত্ৰত। আমি একৰ কথা লিখা নাই, একে বিভাজ্য হোৱাৰ নিয়ম লিখা নাই, কাৰণ একে সকলোকে বিভাজ্য হয়। আমি 2ৰ পৰা আৰম্ভ কৰিছোঁ। 3ৰে বিভাজ্য। যদি কোনো সংখ্যাৰ অংককেইটাৰ যোগফলটো 3ৰে বিভাজ্য হয়, তেন্তে সংখ্যাটো 3ৰে বিভাজ্য হ'ব। যেনে 63কে ধৰি 63, 81, 309 এইকেইটা চাওঁচোন কেনেকৈ হয়। এতিয়া অংককেইটা কি ইয়াত 63 চাওক, 6 আৰু 3, 6 + 3 যোগ কৰক, অংকবিলাক যোগ কৰক, কিমান হ'ব 9। 9টো 3য়ে যায়নে? 3য়ে গ'লে এই 63 হৈ যাব। এতিয়া 81 চাওক, 8 + 1 = কিমান 9, 9টো 3য়ে যায়নে? 3য়ে যদি 9ক যায়, এই 81টোকো যাব। ইয়াত চাওক 309, 3 9 12, 12টো 3য়ে যায়নে? গতিকে 309টোকো 3ৰে বিভাজ্য হ'ব। নিশ্চয় আপোনালোকে বুজি পাইছে। এইবাৰ যাওঁ আমি 4ৰে। 2 আছিলে, 2 এইবাৰ 3 আহিব। 4ৰে বিভাজ্য। কোনো সংখ্যাৰ একক আৰু দশকৰ ঘৰত যদি 0 থাকে, তেন্তে সংখ্যাটো 4ৰে বিভাজ্য হ'ব। যেনে একক আৰু দশকৰ ঘৰত 0 থাকিলে এইটো মানে 4য়ে যায়। যেনে লিখিছোঁ 100টো, ইয়াত একৰ ঘৰতো 0 আছে, দশকৰ ঘৰতো 0 আছে। ধৰিলোঁ
5200 ইয়াত কি আছে একক ঘৰ শূন্য আছে দহক ঘৰ শূন্য আছে এই 4 যাব এই কৰি চাব আপোনালোকে কৰি দেখাই যাওক 5200 4 কৰি চাওক 4 গুণ 4 এক থাকিলে 2 আহিলে 3 4 গুণ 12 এই শূন্য দুটা এটা শূন্য ওপৰ গুচি যাব এসব বাৰ গ'ল আৰু এটা আছে 4 নিয়ম সেইটো কৈছো শুনক বা যদি কোনো সংখ্যাৰ একক দহকৰ অংক দুটাই গঠন কৰা সংখ্যাটো 4ৰে বিভাজ্য হয় তেন্তে গোটেই সংখ্যাটো 4ৰে বিভাজ্য হ'ব যেনে 524 ধৰি লওক 524 সংখ্যাটোকে ধৰিছোঁ আমি ইয়াত একক আৰু দহকক ঘৰ কি আছে 4 আৰু 2 আছে ইয়াৰ কি সংখ্যা গঠন কৰিছে 24 গঠন কৰিছে এই 24 4 হৰণ যায় নাই 4 যায় গতিকে 524 টো 4 যাব এই কৰি চাওঁ আমি 524 4 গুণ 4 এক থাকিলে 3 4 গুণ 12 4 নামিলে 4 গুণ 4 131 বাৰ গ'ল গতিকে 4 বিভাজ্য হয় গতিকে গাইজ আপোনালোকে নিশ্চয় কথাখিনি বুজি পাইছে আমি পৰৱৰ্তী পৰ্যায়ত 5ৰ পৰা কেনেকৈ বিভাজ্য হয় আমি তাৰ পৰা ষ্টাৰ্ট কৰিম যদি ভিডিঅ' ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব ধন্যবাদ